সাংবাদিক বন্ধুসকল, আজি যিহেতুকে বিহু বতৰ, অসমীয়া নতুন বছৰৰ অসমীয়া অসমত বিভিন্ন জাতি জনগোষ্ঠী যিটো ঐক্য এটা ভাৱ চিন্তা কৰি পেলাই এইবাৰ মেগা এটা বিহু আমাৰ সন্মানীয় অসম মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিটো আয়োজন কৰিলে, সেইটো এটা বুৰঞ্জী। আৰু সেই দিনটোৱে আমি অসমীয়া জাতিৰ ওপৰত এটা গামোচা এটা স্বীকৃতি দিছে প্ৰধানমন্ত্ৰী। সেইটো আটাইতকৈ আমাৰ ভাৰতবৰ্ষ এজন প্ৰধানমন্ত্ৰীজনে এই গামোচাৰ ওপৰত স্বীকৃতি দিছে। তো এনেকাই এজন ভৱিষ্যতলৈকে ভাবিব পাৰা এটা অসমীয়াৰ আৰু অসমত আৰু অসমীয়া জাতিৰ ওপৰত যিটো বহুত আগুৱাই লৈ গৈছে। আৰু এই অসমত আমি বিভিন্ন জাতি জনগোষ্ঠীয়ে এটা ঐক্যভাৱে এই সভাখনত আমি দেখিছোঁ। বিভিন্ন জাতি জনগোষ্ঠীও তাত নাচিছে। আৰু আনফালে বিহু যিটো নাচনি 11,304 জনী তো তাত এই প্ৰগ্ৰেমত আয়োজন কৰা হৈছে। তো ইমান এটা বৃহত্তৰ এটা চিন্তা কৰি পেলাই আমি দেখি পেলাই ভাল লাগিলে অন্তৰত। সেইকাৰণে আমি হিল পিপুল কালচাৰেল ফৰামৰ জৰিয়তে আমাৰ প্ৰথমতে যি আমাৰ সন্মানীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ছাৰক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু লগতে যিহেতুকে অসমত লৈ এটা চিন্তা কৰি নৰ্থ ইষ্টলৈ এইটো চিন্তা কৰি পেলাই এটা বৃহত্তৰ চিন্তা লৈ পেলাই যিটো আয়োজন কৰিছে আমাৰ অসমত মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰকো আমি এই সংবাদ জৰিয়তে আমি ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ। যিহেতুকে এনেকুৱা এটা বিভিন্ন জাতি জনগোষ্ঠীৰ ওপৰত এটা সন্মান কৰি পেলাই তেওঁ বিহু এবাৰ বিভিন্ন জাতি জনগোষ্ঠীয়ে যাতে মিলন আনিছে, সেইটো এটা ডাঙৰ এটা মেছেজ বুলি আমি ভাবোঁ। সেইকাৰণে তেখেতক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমাক এটা পৰামৰ্শ দিয়া কাৰ্বি আংলং সাহিত্য পৰিষদৰ মুখ্য কাৰ্যবাহিনী সদস্য সন্মানীয় ডক্টৰ তুলিৰাম ৰহাং ছাৰ, আমাৰ চিফ এডভাইজাৰ, তেখেতে যে এই কাৰ্বি আংলঙত এটা টিম লৈ বুলি নহয়, জেগাৰ পৰা মানুহে এটা তাতো কাৰ্বি এটা পাৰ্টিচিপেট কৰিছে। কাৰ্বি আংলঙৰ পৰা কাৰ্বি আংলঙৰ বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহবিলাকে তাত পাৰ্টিচিপেট কৰিছে। এইটো আমাৰ কাৰণে গৌৰৱৰ বিষয়। তো এইটো কাৰণে যে আমাৰ প্ৰধানমন্ত্ৰীয়ে হওক যে তেনেধৰণে নৰ্থ ইষ্টৰ তেওঁ লাহে লাহে আমাৰ কাৰণে আগুৱাই লৈ যোৱা স্বাৰ্থত তেওঁ আগবাঢ়িছে, সেইকাৰণে আমি আদৰণি জনাইছোঁ। আৰু লগতে আমাৰ মাননীয় মুখ্যমন্ত্ৰী তেখেতৰ এটা প্ৰেছ ক্লাব কাৰ্বি আংলঙৰ সাংবাদিক বন্ধুবৰ্গক মই প্ৰিন্সিপাল কালচাৰেল ফৰামৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। সময়ত আপোনালোকক পিছত আহি আমি প্ৰেছ মিট হ'বলগীয়া হৈছে। আমাৰ আজি প্ৰেছ মিটৰ কাৰণটো হ'ল দুটা কাৰণ খালী। প্ৰথমটো হ'ল যে এতিয়া যিহেতু ৰিচেণ্টলি আছামিজ গামোচা যে GI টেগ পাইছে, সেইটো কাৰণে মই ধন্যবাদ দিছোঁ গোটেই অসমবাসীক ৰাইজক না। আৰু ছেকেণ্ডলিটো হ'ল আমি ধন্যবাদ নিদিয়াকৈ থাকিব নোৱাৰোৱেই। এই যেনেকুৱা এইটো বুৰঞ্জী এটা কৰাই দিয়া যে এইটো আমাৰ হিষ্ট্ৰী হৈছে বুলি ক'ব লাগিব যে প্ৰাইম মিনিষ্টাৰ লোকপ্ৰিয় প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া নৰেন্দ্ৰ মোদী আহি কিনে সৰুসজাই ষ্টেডিয়ামত যে আমাৰ এছামিজ বিহু একদম এটা মেগা about 11,000তকৈ ওপৰত 11,304 নাচনি আৰু লগতে ঢুলকি বজোৱা সেইবোৰ বজাইছে, ধুনীয়াকৈ নৃত্য কৰিছে। আৰু অসমত আহি তেখেতে তেখেতৰ থকা অৱস্থাত এই GI টেগখন আছামিজ গামোচাৰ ওপৰত কিবা প্ৰদান কৰিছে। গিনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ড ফালৰ পৰা ৰিপ্ৰেজেণ্টেটিভ আহি কিনি এই চাৰ্টিফিকেটখন দিয়াৰ কাৰণে গোটেই এইটো গৌৰৱ এটা আমি ফিল কৰিছোঁ। এইটো আমি অসম মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আমি ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ এই আজিৰ সংবাদ মেল যোগেদি। আৰু লগত কাৰণো কেলেনো বুলিবলৈতো তেখেতৰ চিন্তাধাৰা মিলা প্ৰীতি যে এইটো অকল অসমীয়াৰ বুলি নহয়, এইটো আমাৰ ভাৰতবৰ্ষৰ কাৰণে গৌৰৱ তথা এইটো ইণ্টাৰনেশ্যনেল লেভেললৈকে লৈ যোৱাৰ কাৰণে তথা এই কাৰ্যসূচী ষ্টাৰ্ট কৰাওঁতে আমাৰ কাৰ্বি আংলং ফালে ঘূৰাও বহুতখিনি সহযোগিতা কৰিছে আমাৰ মাননীয় চিফ এডভাইজাৰ হিল পিপল কালচাৰেল ফৰামৰ ডক্টৰ তুলিৰাম ৰহাং, সন্মানীয় CM
কাৰ্বি আংলং অট'নমাছ কাউন্সিল তেখেতক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতে চিন্তাধাৰা যে লাইক আমি মিলা প্ৰীতিত থাকিবৰ কাৰণে এই আয়োজন কৰাৰ কাৰণে তেখেতক আমি ধন্যবাদ দিবৰ কাৰণে আজি আমি কৰি দিয়াৰ বাবে আমি তেখেতক পুনৰাই ধন্যবাদ দিছোঁ। 3 নম্বৰটো হৈছে আমি আমাৰ মুখ্য কাৰ্যবাহী সদস্য কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ ডক্টৰ হিমন্ত আমাৰ ডক্টৰ তুৰাম ৰংহাংদেৱক আমি ধন্যবাদ দিছোঁ যে তেখেতে আমাক কাৰ্বি আংলং ৰাইজক লৈ গৈ পেলাই এই অনুষ্ঠানখন আয়োজন কৰিব পৰাৰ ব্যৱস্থা কৰি দিয়াৰ কাৰণে আমি তেখেতকো ধন্যবাদ দিছোঁ। ধন্যবাদ। হয়, সৰ্বপ্ৰথমে হিল পিপুল কালচাৰেল ফ্ৰমৰ তৰফৰ পৰা সমূহ অসমবাসীলৈ আৰু বিশেষকৈ ডিপু প্ৰেছ ক্লাবলৈ ৰঙালী বিহু আৰু অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ, ওলগ জনাইছোঁ। হয়, মোৰ আগৰ বক্তাজনে যিখিনি কথা কৈছে সেইবাবে আমি আজি বহিছোঁ ইয়াত। আমি ধন্যবাদ নিদিয়াকৈ থাকিব নোৱাৰিলোঁ, সেইকাৰণে আমি আহিলোঁ আজি ইয়াত হিলছ পিপুল কালচাৰেল ফ্ৰমৰ নেতৃত্ব সভাপতি সন্মানীয় লাইচেন হিংলাং ডাঙৰীয়া আৰু সাধাৰণ সম্পাদক আমাৰ ধীৰেজ ডিপুচা ডাঙৰীয়াৰ নেতৃত্বত আজি প্ৰেছ ক্লাব এটা প্ৰেছ মিট এটা দিবলৈ আমি আগবাঢ়ি আহিছোঁ। সৰ্বপ্ৰথমে আমি ধন্যবাদ জনাইছোঁ এনেকুৱা এটা বলিষ্ঠ পদক্ষেপ লোৱাৰ বাবে অসমৰ মুখ্যমন্ত্ৰী, ভাৰতৰ প্ৰধানমন্ত্ৰী, লগতে আমাৰ কাৰ্বি আংলঙৰ কাৰ্যবাহী সদস্য ডক্টৰ তুৰাম ৰংহাং ডাঙৰীয়া। আজি গৌৰৱৰ বিষয়, আমি নিজে অসমীয়া বুলি আজি গৌৰৱ কৰিব লাগিব, কিয়নো আমাৰ অসমীয়া গামোচাখনক GI টেগ এটা দিছে। আৰু এখন খালী অসমীয়া গামোচা নহয়, অসমত বসবাস কৰা প্ৰতিটো জাতি জনগোষ্ঠীৰ গৌৰৱৰ বিষয়। সেইবাবে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু লগতে অসম কৃষি বিশ্ববিদ্যালয়কো আমি যিহেতু তেওঁলোকে প্ৰথমে পদক্ষেপটো লৈছিলে, আমি যিমানটোলৈকে গম পাওঁ তেওঁলোকে প্ৰথমে পদক্ষেপটো লৈছিলে, এই চেকতে তেওঁলোকো আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু যিহেতু তেওঁ ক'লে, মোৰ আগৰ বক্তাজনে ক'লেই, এটা প্লেটফৰ্মত ইমান কেইজনী নাচনী, এই আমি চিন্তাটোক সন্মান জনাইছোঁ। মুখ্যমন্ত্ৰী ডাঙৰীয়াক এই চিন্তাটো আমি সন্মান জনাইছোঁ। আৰু আমি আশা কৰিম তেওঁৰ পৰা ভৱিষ্যতত এনেকুৱা তেওঁ কিছুমান পদক্ষেপ লওক য'ত জাতিটোক আগুৱাই লৈ যাব পাৰে, কিয়নো এটা জাতি সংগ্ৰামৰ লগতে সাংস্কৃতিক সাংস্কৃতিক দিশটোৰ লগতো আগবাঢ়িব লাগিব, তেতিয়া এটা জাতি আগবাঢ়ে বুলি আমি ভাবোঁ। এইখিনিয়ে ক'লোঁ। মোৰ লগত আছে আমাৰ হিল পিপুল কালচাৰেল ফ্ৰমৰ সভাপতি, তেওঁ বাকীখিনি ক'ব। ধন্যবাদ।